দিও কত পদরে ছায়ার তলে রাম দিও কত পদর ছায়ার তলে জয় জয়তে আজ পরম বৈষ্ণব থলিত বৈষ্ণব বৈষ্ণব প্রাণ ভগত বৃন্দ মাতৃস্বরূপায় বাতৃসকল আৰু যুৱক যুৱতী তথা কণ কণ বইনা বাইদেউসকল আপোনাসৱ সদৌতিলৈকে আজি মহাপুৰুষে নাটভাগীত অভিনয় কৰা সমূহ কণ কণ অভিনেতাসকল আৰু পৰিচালনা কৰা গায়ক বাইদেউসকলৰ পৰা আন্তৰিক শ্ৰদ্ধা তথা ভক্তিপূৰ্ণ সেৱা নিবেদন কৰিছোঁ। দুজনা গুৰু ৰাখি সিয়ে তুমিলৈ চিত্ৰলেখা শিক্ষা বিকাশ মন্দিৰৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা এভাগী মহাপুৰুষে নাম অভিনয় কৰাৰ বাদখেৰে আজি পৰম বৈষ্ণৱ স্থলীত সমূহ উপস্থিত হৈছে। হে বৈষ্ণৱবৃন্দ, আজি নাটভাগী অভিনয় কৰিবলৈ যাওঁতে সমূহ কণ কণ শিশুসকলৰ বাক্য বচনে অভিনয় আৰু পৰিচালনা কৰোঁতে আমাৰ গায়ক বায়কসকলৰ ৰাগ ৰাগিনী তাল মান সুসঞ্চাৰো নিশ্চয় অনেকখিনি ভুল গুটি ৰৈ যাব পাৰে। এই সমস্ত ভুল ভ্ৰান্তিখিনি আপোনাসৱৰ নিজৰে মাজৰ এজন বুলি ক্ষমা কৰি দি আপোনাসৱৰ চৰণ তলত তথা ভগৱন্তৰ শ্ৰী চৰণ তলত এক কৰি ঠাই দিব তাৰে কামনাৰে পৰিৱেশন কৰিবলৈ আগবাঢ়িছোঁ আজিৰ মহাপুৰুষে নাম বিপ্ৰ দামোদৰৰ আখ্যান দন্তবক্ৰৰ মুক্তি লাভ। হে বৈষ্ণৱবৃন্দ, আজি নাটভাগীৰ আৰম্ভণিৰ প্ৰাক মুহূৰ্ত সমগ্ৰ অসমীয়া জাতিটো একতাৰ এনাজৰীৰে বান্ধি থৈ যোৱা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আহকচোন এবাৰ আমি শ্ৰদ্ধাৰ সেৱা নিবেদন কৰোঁ। এয়া গুৰুজনাৰ অনুপম সৃষ্টি বাজক দমন বাজক শংখ বাজক খোলে তাল মঙ্গল ধরিলে মুখরিত হোক পরম পবিত্র স্থান। জয় শ্রীমন্ত শংকৰদেৱৰ জয়, জয় শ্রীমন্ত শংকৰদেৱৰ জয়, জয় জগতগুৰু শ্রীমন্ত শংকৰদেৱৰ জয়, জয় জয়। কৃষ্ণ
হরি मंडलाकरा व्याप्तानन्देन सरासरं तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः तस्मै श्री गुरवे नमः तस्मै श्री गुरवे नमः तस्मै श्री गुरवे तस्मै श्री गुरुवे नमो नमः तस्मै श्री गुरुवे नमो नमः तस्मै श्री गुरुवे नमो नमः तस्मै श्री गुरवे नमो नमः
কৃষ্ণ হরি নিরন্তরে হরি বলল হরি বলল প্রথম রাগে নজ্ঞাতং হরে রাম 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 ঘৃণা সুধের ক্রীড়াও প্রথম শ্লোক যৎপাদ পঙ্কজরজত শিরস্য সুরেশ সর্বদয়ু দিবেশ দুহান্তে মধুদহন্তে যৎকৃতনং কলিমঙ্গলং মনুজা তজন্তে কৃষ্ণস্য তস্য শরণং হরণং ব্রজে অফিসার প্রভু ভগবন্ত দুষ্ট অন্তকারী ভূমি ভার রক্ষা হেতু নানা রূপে তারায় গোবিন্দে গোবিন্দে রাম 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 কীট রাখু হয় তাল এক তাল
ইয়ারি জয় জয় দেব নারায়ণ ও ইয়ারি ইয়ারি রাম কৃষ্ণ বোলা হরি হরি ও ইয়ারি রাম কৃষ্ণ বোলা হরি হরি নাইদন্তে শুদ্ধধার অদমতিবৃষ্ট রেণ প্রথমং মাধব মাধব ইতি উক্তা নত্রা শ্রীকৃষ্ণ হভাহধং হম্ভু দ্যাক এ দ্বিতীয় শ্লোক ভুভু হভাহধং জয়ং শ্রীনিত্যং শ্রদ্ধায় ধুনা বিপ্রদামোদর আখ্যান দন্তবক্র মুক্তিলাভ নাম নাটকং শ্রবণে মুক্তি সাধকং সাধকং এই অর্থবতীমা হুনা হুনা হভাহধ ব্যাখ্যা ভাগবত কৃষ্ণ দেব নারায়ণ জগতর হার দন্তবক্র নাম রাজা কৃষ্ণর বৈরী বৈকুণ্ঠ বারিষত ইতুরূপ আছে ধৰি ভকত বৈষ্ণৱক অত্যাচাৰ কৰে অগণন নিপাত কৰিয়া বৈকুণ্ঠেতা কৰিলা স্থাপন হেন জানি নৰলোকে এৰি আন কাম এ পাতকসা ৰুক ডাকি বুলা রাম রাম পাতাকে ধৈ নরলোকে এরায়ান কাম রে হেম জানি নরলোকে এরায়ান কাম হরি হে হরি পাতকসা রূপ ডাকি বুলা রাম রাম পাতকসা রূপ ডাকি বুলা রাম রাম আহে হকি হংগী আকাশে কি বাইত বাজত্ত আহে হঙ্গি আকাশে দেব দুমদুবি বাইত বাজত 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 এই মিলৈল্য এই মিলৈল্য আহে সামাজিক লোক হামু যাহাৰ কথা কহৈছে ওহি পৰম শৰণাৰায়ণ এহি সভাৰ মধ্য পবিখৰ কৰয়া কহুত এই আৱত্ত এই আৱত্ত এই আৱত্ত
Drop. Dream, 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 thana, dream ki thana, thana na 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 na, tum tatre kita thana, gregena gregena gena, gregena gregenina, tum tatre kita thana, dhai, krit, krit. ইতি সত্য নিত্য নিষ্কান্ত পবিখৰ কীৰ্তক সিন্ধুৰা তাল এক তাল Sri Krishna Sakranta Kama Kauti Zita Jagata Palako Deva Dusta Danava Dharaka Dusta Danava Dharaka Dusta Danava Dharaka Dusta Danava Profesor Sagidam Raghindura Tal Ektal Ektal
শ্যাম কলে বরয়ালে বস্তে ঘুরে কাটি শ্যাম কলে বরয়ালে রাম হরি রাম হরি খুদা হরি ভজন আমি এই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ একেমাত্ৰ গৰাকী আমাৰ নিৰ্দেশ মতে ব্ৰহ্মা ৰুদ্ৰ আদি কৰি দেৱগণে নিজ নিজ কৰ্মতে হৈছে প্ৰতি যিজনে নিষ্কৰ্ম পৰিহাৰ কৰি ইন্দ্ৰিয়গণৰ বশীভূত হৈ সৃষ্টিৰ নিয়ম উলংঘা কৰিছে তেওঁক আমি আমাৰ অস্তিত্বৰ কথা সোঁৱৰাই আহিছোঁ। সমাহিত মনলৈ ব্ৰহ্মবাদী হবে আমাকেই উচ্চাৰিছে ব্ৰহ্ম ব্ৰহ্ম বুলি। যোগী হবে উচ্চাৰিছে পৰমাত্মা বুলি আৰু ভক্ত হবে আমাৰে শ্ৰৱণ কীৰ্তন কৰি সেবিব ধৰিছে আমাৰ দুখানি চৰণ। একেই ঈশ্বৰ ৰূপে ব্ৰহ্মবাদী যুগ আৰু ভকতৰ ভাৱৰ ৰাজ্যতে বিচৰণ কৰি দিওঁ মই মনতুষ্টি সুসমিধান নিৰপেক্ষভাৱে আৰু এই জগতত দুষ্টকে দমন সন্তকে পালন হেতু যুগে 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 মই হওঁ অৱতাৰ। শ্রী কৃষ্ণয় বাসুদেবায় দৈবকী নন্দনায় নন্দ কুমারায় গোবিন্দায় নমো নমঃ। নমঃ পঙ্কজনাথায় নমঃ পঙ্কজামালিনে नमः पंकजानेत्रय नमस्ते पंकजाघ्राय
वासुदेवं सुतं कृष्णं कंसचाणूर्यमर्दना दैवकी हृदय नंदा कृष्णं वंदे जगद्गुरु 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 যাও মই ভক্তিৰ লীলা কৰোঁগৈ আৰম্ভ हरि হরি রাম হরি অনন্ত মুরারি ভকত সলানি ভকত সলানি সেব কয়ু ধারি সেব কয়ু ধারি প্রভু ভকত বৎসল হরি ব্রহ্মার মানব পুত্র রূপে জন্ম লাভ করি জগতত তজুনাম গুণানুকীৰ্তন কৰি ফুৰিছো এই সংসাৰৰ মাজে অদ্ভুত লাগে বিমোহিত সংকল্পনা কৰি তব মানৱী জনম নারায়ণ নারায়ণ জন্মলোভী অন্ধকার কারাগারে শূন্য শূন্য কৰিছিলা তুমি মাতৃৰ হৃদয় শৈশৱৰে পৰা
খবরে পড়া না না লীলা করি জগতৰ ত্ৰাণকৰ্তা ৰূপে আজি তুমি হলা পৰিচিত। ধন্য ধন্য তুমি জগৎ স্ৰষ্টা। এই নিকি নাৰদক যেন তোমাৰ কৰোণাৰ পৰা বঞ্চিত নকৰা প্ৰভু, তাকেহে মই একচিত্তে কৰো কামনা। যাওঁ যাওঁ এবে মই প্ৰভুৰ সমীপে। প্রভু ভগবন্ত অনন্ত ঈশ্বর প্রপন জনতারণ তুমি প্রিয়তম পরম দেবতা জানিয়া লইলু শৰণ, জানিয়া লইলু শৰণ। নাৰায়ণ 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 প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ অপন্ন জনতা তুমি প্রিয়তম পরম দেবতা জানিয়া লইলু শরণ। হরি রাম 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 কৃষ্ণ রাম 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 হরি রাম রাম কৃষ্ণ রাম রাম নারায়ণ নারায়ণ নারায়ণ। রে প্রবেশয় সভার মাঝে রোহিণী নন্দন হরে প্রবেশয় সভার মাঝে রোহিণী আরে হঙ্গে চলে যাদব গণ চলে যাদব গণ দেখি মনোহর পাইলা গোয়া হভার ভিতর হরে মতে পাইলা গোয়া হভার ভিতর আরে রাম হরি রাম হরি রাম হরি রাম হরি গুলানি
তৰ যাদৱ বীৰগণ আৰ্যবৰ অতুলনীয় প্ৰাকৃতিক শোভাৰে আৱৰা সৰগৰ অমৰাৱতী সদৃশ ৰম্যভূমি আমাৰ এই দ্বাৰকাপুৰী। কোৱাচোন বীৰগণ, দ্বাৰকাৰ মংগল বাতৰি আছেনে কুশলে আমাৰ যত প্ৰজাগণ? আৰু হৈছে নেকি ৰাজ্যৰ কোনো অংশত দুৰ্ভিক্ষ কিম্বা মাৰি মৰক? যাদৱ শ্ৰেষ্ঠ হে ৰাম, দ্বাৰকাৰ সমগ্ৰ প্ৰজাৰে মংগল। চৌদিশে বিৰাজ কৰিছে সুখ শান্তিৰ নিবিড় ছায়া। দ্বাৰকাৰ কোনো স্থানৰ পৰা অহা নাই দুৰ্ভিক্ষ কিম্বা মাৰি মৰক প্ৰবাদ। সন্তোষিত মই তোমাৰ বাণীত, কোনো যদি নিতে প্ৰজাৰ মংগল বাতৰি, অন্তৰত লবো মই অশেষ তৃপ্তি। কোৱাচোন বীৰগণ, হৈছে নেকি ৰাজ্যত বিদ্ৰোহৰ সূচনা, নাইবা কোনো শত্ৰুৰ আগমন? হে জ্যেষ্ঠ পিতা, সাত্যকী সাম্য গদকে আদি কৰি মহাবীৰগণ থাকোঁতে বৰ্তমান কোনে কৰিব পাৰে পাত দ্বাৰকাপুৰী? তথাপিতো যদি কোনজনে কৰে বিদ্ৰোহৰ সূচনা, পৰাজিত কৰি তাক সন্মুখ সমৰত উচিত শাস্তি কৰিম বিধান। আৰু যদি কোনো দুৰ্দান্ত শত্ৰু দ্বাৰকাৰ উদ্দেশ্যি দ্বাৰকাৰ সীমা নৌপাওঁতেই তাক পঠাম যমৰ ভৱন। ধন্য ধন্য বীৰগণ, ধন্য মই, ধন্য এই দ্বাৰকানগৰ। তোমালোকৰ দৰে বীৰ লাভ কৰি তোমালোকৰ বীৰত্ব ব্যঞ্জক বাক্যত মই লভিছো উৎসাহ। শত মুখে মই প্ৰশংসা কৰিছো তোমালোকক। তথাপিতো বীৰগণ, সতৰ্ক দৃষ্টি ৰাখিবা দ্বাৰকাৰ চৌপাশে। হিৰণ্যময় দ্বাৰকাৰ বুকুত যাতে নঘটে অঘটন। তাৰ বাবে অলপো নহ'ব চিন্তিত। আহে যদি যজ্ঞ ৰক্ষ কিম্বা দেৱতা মানৱ, দ্বাৰকাক উদ্দেশ্যি খেলা ৰঙে সকলোকে যিনি যাদৱৰ সন্মান ৰাখি মতো। উত্তম, অতি উত্তম। বাৰু বীৰগণ, ব'লা এবে নিজ নিজ কৰ্তব্যত সংগ্ৰহ। বল কাৰ্যকৰ। देखी
আইলা গয়া সভাৰ ভিতৰ হৰি ৰাম হৰি ৰাম হৰি বোলা কুমাৰী কুন্দিৰ কৰি মই আছিলো এদিন প্ৰাণৰ দেৱতা মোৰ কৃষ্ণৰ চৰণ ধূপ ধূনা সহস্ৰ বন্তিৰে পূজা কৰিছো মই সেইবাবে শিশুপাল জৰাসন্ধাৰ দৰে ৰাজেন্দ্ৰ মণ্ডলীক পৰিহাৰ কৰি ভাতৃ মোৰ ৰুক্মবীৰৰ বিৰুদ্ধাচৰণ কৰি প্ৰাণৰ দেৱতা মোৰ যদুপতিক বৰমাল্য কৰিলো অৰ্পণ আজি মহা সুখে আনন্দেৰে কটাইছো জীৱন দ্বাৰকা নগৰী সঁচাকৈ ধন্য মই সাৰ্থক মোৰ জীৱন প্ৰিয়ে নাথ মোৰ সেৱা কৰিব গ্ৰহণ উঠা প্ৰিয়ে নাথ কিয় দেখো আজি আপোনাৰ মুখত চিন্তাৰ আবেগ প্ৰিয়ে ভক্তৰ দুৰ্দশা দেখি মই বৰ অস্থিৰ হৈ পৰিছো নাথ খুলি দিয়ক ৰহস্যৰ দুৱাৰ ভাঙি পাতি কওক সকলোকে কোন হে মহাভক্ত যাৰ বাবে অন্তৰে হাহাকাৰ কৰিছে প্ৰভু জগন্নাথ প্ৰিয়ে মোৰ ভক্ত যদি থাকেও নাহাৰে কিদৰে সহ্য কৰিম কোৱা দেৱী জ্যোতিহীন নিষ্পবাজী দ্বাৰকাৰ প্ৰতি বুজিছো সেই ভক্ত আপোনাৰ অতিকে প্ৰিয় তেওঁৰ বিষয়ে জানিবলৈ মই অতিকে উৎকৃষ্ট শুনা প্ৰিয়ে সুদামা নামে আছে এক দৰিদ্ৰ ব্ৰাহ্মণ মহাভক্ত বাল্য বন্ধুৰ বাল্য বন্ধু প্ৰিয়ে শান্তিপনী মুনিৰ গৃহত একেলগে লভিছিলো দুয়ো বিদ্যা শিক্ষাৰ জ্ঞান কিন্তু কি প্ৰভু কিন্তু মায়াময় সংসাৰৰ দুখৰ শৃংখলে তেওঁকে এনেদৰে কৰিলে শৃংখলিত তেওঁ সেই দুখ দূৰ কৰিবলৈ মই অতিকে অক্ষম বাস কৰে ভগ্ন প্ৰজাত খুজি মাগি যি পাই তাৰে ক্ষুধা নিবাৰণ কৰে সমগ্ৰ সংসাৰ যেতিয়া নিত্যাদেৱীৰ কোলাত নিমগ্ন হয় তেতিয়া এক মনে এক ধ্যানে চিন্তা কৰে মোক ভকতৰ দুখহাৰী সেই দয়াময় ভক্তৰ সহায়ৰ হেতু কিয় আপুনি যোৱা নাই আগবাঢ়ি সন্দেহ আছে নেকি সুদামাৰ ভক্তিৰ ওপৰত সন্দেহ প্ৰিয়ে সুদামাৰ ওপৰত সন্দেহ কৰা মানে মোৰ নিজৰ ওপৰতেই সন্দেহ কৰা হ'ব তেন্তে কিয় তেওঁৰ ওপৰত কিবা দৃষ্টি বৰ্ষণ কৰা নাই মই তেওঁ দুখ দূৰ কৰিবলৈ সদা প্ৰস্তুত কিন্তু কি না সুদামাই যে সেই সুযোগ আজি পৰ্যন্ত দিয়া নাই মোক অৰ্থাৎ সুদামা নহয় কোনো সাধাৰণ মানৱ পৰম ব্ৰহ্মজ্ঞানী জিতেন্দ্ৰিয় তেওঁ নাম ধন বিনে অন্য ধন নিবিচাৰে
সুদামাই যদি এবাৰ হ'লেও মোক দুখ দূৰ কৰিবলৈ আহ্বান কৰিলেহেঁতেন আমি তেওঁ নিশ্চয় দুখ নিবাৰণ কৰিম। ধন্য প্ৰভু, ধন্য তব ভকত বৎসল নাম। যুগে যুগে এনে ভক্তি লাভ কৰিছে আপুনি, যি ভক্তিৰ দ্বাৰাই উজ্বলাই ৰাখিছে আপোনাৰ নাম চিৰখৰ মধ্যত। প্ৰভু, আপোনাৰ হে পৰম বন্ধু সুদামাক সাক্ষাৎ পাবলৈ মোৰ ঘনে ঘনে ইচ্ছা হৈছে জানো। নিশ্চয় প্ৰিয়, তোমাৰ মনোবাঞ্ছা অৱশ্যেই পূৰণ কৰিম, কিন্তু তাৰ আগতে পৰীক্ষা কৰিম মই ভক্ত সুদামাক আৰু জগতত দেখুৱাম মোৰ লীলা অনন্ত। লীলাময় নতুন লীলাৰ পাতনি মেলিছে যেতিয়া আমাৰ ইচ্ছা পূৰ্ণ হ'বলৈ আৰু বেছি ক্ষণ নাই। নিশ্চয় প্ৰিয়ে, বাৰু ব'লা খন্তেক বিশ্ৰামৰ বলক নাথ। ইন্দ্ৰময় অধিপতি স্বৰ্গ ৰাজ্য বিধাতাই স্বজন কৰি দেৱতাসকলক অৰ্পণ কৰিলে স্বৰ্গ ৰক্ষাৰ ভাৰ। কিন্তু দেৱগণ, অমৃত পান কৰি অমৰত্ব লভিলো যদিও ৰাখিব পৰা নাই আমি দেৱতাৰ গৌৰৱ। কতবাৰ দৈত্য দানৱৰ খাতে পৰাজয় স্বীকাৰ কৰি অশেষ লাঞ্ছনা ভুঞ্জিছো আমি দেৱতা সমাজে। এয়াই নেকি দেৱতাৰ জীৱন? দেৱৰাজ, কিয়
কিয় কৰে এনে নিৰাশাজনক বাক্য বহি দুখৰ পাতংকয়ে নিয়ম জগতৰ অন্ধকাৰৰ পিছত পোহৰ অৱশ্যাই নে বৰ্তমানতো আমি সুখতেই আছো আৰু দেৱৰাজ সৃষ্টি স্থিতিপলৰ গৰাকী যিজন সেইজনৰ অপাৰ কৰোণা আমাৰ ওপৰত তেনেস্থলত কোনে কোনে কৰিব পাৰে অপকাৰে দেৱ সমাজত দেৱৰাজ বৰুণ দেৱে উচিত কথাকে কৰিছে প্ৰকাশ ৰুদ্ৰৰ নন্দন মই কাৰ্তিক দেৱ সেনাপতি যেতিয়াই হ'ব প্ৰয়োজন প্ৰলয়ৰ প্ৰবল ধুমুহাৰূপে যোগ্যতাৰ মই দিম পৰিচয় সেয়েহে দেৱৰাজ তেনে ভাৱ নানিব মনত জানো তোমাৰ বীৰত্বৰ কথা কিন্তু দেৱগণ দেৱৰাজ কত দৈত্য দানৱে ৰুদ্ৰমূৰ্তি ধৰি পৰাজিলে আমাক কতবাৰ আত্মগোপন কৰি আমি দেৱতা সমাজ ফুৰিছিলো অনাই বনাই ভিক্ষাৰী বেশেৰে অপদাৰ্থ ভীৰু আমি দেৱতা সমাজ কা পুৰুষ মই দেৱ পুৰন্দৰ ঘনে ঘনে মোৰ মনত এনে ভাৱ হৈছে উদয় যেন অতীতৰ পুনৰাবৃত্তি ঘটিব এই দেৱ সমাজত স্থিৰ হওক দেৱৰাজ স্থিৰ হওক মিছাতে কিয় বাৰু হৈছে অস্থিৰ যদিও বা দৈত্য দানৱ আমাক বাৰে বাৰে কৰে পৰাজিত তথাপিও দানৱৰ ক্ষণস্থায়ী বিজয়ে কেতিয়াও কৰা নাই অপকাৰে দেৱ সমাজত সেয়েহে দেৱৰাজ মিছাতে আত্মস্থাগা কৰি নহ'ব অস্থিৰ দেৱৰাজ এয়া তব কেনে ৰূপ স্বৰ্গৰ অধিপতি জগতৰ বন্দিত দেৱ পুৰন্দৰে যদি অসুৰৰ ত্ৰাসত নাৰীৰ দৰে কাতৰ হয় তেনেহলে দেৱৰাজ দেৱতাৰ নাম লৈ জন্ম গ্ৰহণ কৰা সাৰ্থক ক'ত কাৰ্তিক নকৰিবা তেনে ভাবে তিৰস্কাৰ মোক শ্ৰীদেৱ ৰাশিক ধন্য কৈছে দৈত্য দানৱে দেৱতাৰ কাৰ্যত বাৰে বাৰে ঘটাই ব্যাঘাত সেয়েহে সততে সংশয়ৰ ভাৱ জাগে মোৰ অন্তৰত ভৱিষ্যতৰ কথা পৰি মৰি বৰ্তমানৰ কথা উচিত হ'ব বুলি মই ভাবো দেৱৰাজ আজি অমৰাৱতীৰ চতুৰ্দিশে মাথো দেখো আনন্দৰ কিৰণ থাকে জ্যোতি ভকতৰ বয়সী নাৰায়ণ দেৱতাৰ ৰক্ষক হৈ কোনে কৰিব পাৰে অপকাৰে দেৱ সমাজত দেৱৰাজ এতিয়াও যদি আপোনাৰ মনত সংশয় ভাৱ আছে ব্যক্ত কৰিব খোজো এটি পৰামৰ্শ দিছো অনুমতি দেৱৰাজ সমগ্ৰ দেৱতা মণ্ডলী একত্ৰিত হৈ 20 যজ্ঞ আমি কৰো আয়োজন যজ্ঞ সমাপ্ত হলে অমংগলৰ চিহ্ন মাত্ৰাও নাথাকিব দেৱ সমাজত উচিত পৰামৰ্শ কৰিলা পদাত অচিৰেই আয়োজন কৰিম আমি বিষ্ণু যজ্ঞ হয় যদি সম্পাদন আমাৰ এই যজ্ঞ কোনেও অশান্তি সৃষ্টি কৰিব নোৱাৰিব সৰগ ধামত কিন্তু দেৱগণ দেৱৰাজ থাকিবা হস্তম সদা শত্ৰুৰ প্ৰত্যুত্তৰৰ বাবে দেৱৰাজ সদা প্ৰস্তুত আমি শত্ৰু নাশাৰ বাবে ৰুদ্ৰ ৰূপ ধৰি শত্ৰু শূন্য কৰিম আমি অমৰাৱতীপুৰ দিল্লীৰ প্ৰতিশ্ৰুতি দেৱৰাজ শত্ৰু আক্ৰমণৰ কথা চিন্তা কৰক পৰিহা যদি কোনো শত্ৰু আহে অমৰাৱতীৰ দিশে বোকাটোৰ বৈজ্ঞই হৰিণক দমন কৰাৰ দৰে অৱশ্যে তাক কৰিম বিনাশ বখানো তোমালোকৰ অতুল বীৰত্ব অজে অবীৰ বিৰূপাক্ষ নন্দন কাৰ্তিক যাৰ সেনাপতি বৰুণ পৱন মহাবীৰগণ যাৰ সহস্ৰ সেই দেৱৰাজ ইন্দ্ৰ কিয় হব দুৰ্বল তেন্তে দেৱগণ দেৱৰাজ আজিলৈ সভা ইমানতে ভংগ কৰা হওক ভাল দেৱৰাজ